আৰু কাৰোবাক পছন্দ হ'লে আপোনালোকে মোক DM কৰিব পাৰে। हजुरलाई कसैलाई पनि चाहियो भने नेपाली ज्वेलरी आइटम मसँग राख्छु र तपाईहरुलाई चाहियो भने मलाई DM गर्न सक्नुहुन्छ। अनलाइन पनि म डेलिभरी दिन्छु, होम डेलिभरी। फर्स्ट चाहिँ छ यो एटु प्रथमটো হৈছে खाली ज्वेलरी है। म আপোনালোকক पनि देखाइछु। আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, কাৰোবাক লাগিলে DM কৰিব পাৰে। ইয়াৰ লগতে ইয়াৰ কালাৰ অপচনছ আছে। গ্ৰীন এডাল আছে, এডাল এডাল কেনেকুৱা লাগিছে জনাব কমেন্ট কৰি। আৰু লগতে এডজাস্টেবল আছে বেংগলছ খাৰু। ইয়াতে আপোনালোকৰ কলা ষ্টন লগা এইটো এডজাস্ট হ'ব, এডজাস্ট হৈ যাব। এইটো সৰু ডাঙৰ কৰিব পাৰি। কাৰোবাক লাগিলে আপোনালোকে DM কৰিব পাৰে। এনেকুৱা আছে। তাৰ পাছতে আছে তেনেকুৱা টাইপৰে এডজাস্টেবলে হয়, কিন্তু এইটো অলপ লো প্ৰাইজত। প্ৰাইচটো ইয়াৰ অলপ কম আছে সেইটোতকে। ধৰিব পাৰিছেনে নাই? এইটো কাৰোবাক লাগিলে DM কৰিব পাৰে, মই ডিটেইলছ দি দিম। ইয়াৰ এটা হোৱাইট কালাৰ আছে, হোৱাইট ষ্টন লগাও আছে। এইটো ব্লেক হয় আৰু লগতে এইটো হৈছে হোৱাইট। দেখিছেনে? ধৰিব পাৰিছেনে? আৰু আহিছে লিপষ্টিক। লিপষ্টিকটো হৈছে মাৰ্চৰ, মাৰ্চ। লিপষ্টিকখিনি খালি মোৰ ওচৰত ৰেড কালাৰটোৱে বেছিকৈ পাব। পেন্সিল লিপষ্টিক হয়, বহুত ধুনীয়া শেডিং আছে। এইটো মই আগতো অৰ্ডাৰ কৰিছোঁ, আপোনালোকক লাগিলে DM কৰিব পাৰে। মোবাইলত কেমেৰাতকৈ মানে ৰিয়েলত বেছি ধুনীয়া, খুব ধুনীয়া টেক্সচাৰ। আপোনালোকক লাগিলে অৰ্ডাৰ কৰিব পাৰে। পেন্সিল লিপষ্টিক আজিলৈ ইমানে। আৰু কিবা নতুন বস্তু আহিলে মই আকৌ লৈ আহিম আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো। বাই বাই।